নমস্কাৰ সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে যদি এই ভিডিঅ'টোৰ জৰিয়তে চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাইছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব এইবাৰ উচ্চ ন্যায়ালয়ে এটা ডাঙৰ মন্তব্য জাৰি কৰিলে হয় বন্ধু বান্ধৱীসকল ৰাষ্ট্ৰৰ বিৰোধী নহয় চৰকাৰক সমালোচনা কৰাত কোনো বাধা নাই বুলি উচ্চ ন্যায়ালয়ে ক'লে সবিশেষ জনাইছোঁ ভিডিঅ'টো স্কিপ নকৰিব চৰকাৰক সমালোচনা কৰাটো ৰাষ্ট্ৰৰ বিৰোধী নহয় নিষিদ্ধ চেনেল আৰম্ভ কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ এই বছৰৰ নিষ্পত্তিত ৰায়দান উচ্চতম ন্যায়ালয়ৰ হয় বন্ধু বান্ধৱীসকল উচ্চতম ন্যায়ালয়ে এইদৰে ৰায়দান দিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰোধী বাতৰি কৰাৰ অভিযোগ কেন্দ্ৰীয় তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ে কৰিছিল এই অভিযোগ মন্ত্ৰালয়ে সম্প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ এটা চেনেলক বুধবাৰে কেৰালা উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে এই নিৰ্দেশ চেনেলটোক পুনৰ সম্প্ৰচাৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে চৰকাৰক সমালোচনা কৰাটো ৰাষ্ট্ৰ বিৰোধী নহয় বুলি ক'লে উচ্চ ন্যায়ালয়ে তো বন্ধু বান্ধৱীসকল এই সন্দৰ্ভত আপোনালোকৰ মন্তব্য ভিডিঅ'টোৰ কমেণ্টত জনাব আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী খবৰটোলৈ এইবাৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে চৰকাৰৰ বিশেষ পদক্ষেপ ল'লে হয় বন্ধু বান্ধৱীসকল ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে চৰকাৰে এক বিশেষ পদক্ষেপ ল'লে কি পদক্ষেপ লৈছে সবিশেষ জনাইছোঁ ভিডিঅ'টো স্কিপ নকৰিব উচ্চ শিক্ষাৰ গ্ৰহণৰ অৰ্থে PRC অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব হয় বন্ধু বান্ধৱীসকল আগতে PRC এপ্লাই কৰিবলৈ হ'লে কেণ্ডিডেটসকলে অফিচত যাব লাগিছিলে এতিয়া তেওঁলোকে ঘৰতে বহি অনলাইন যোগে আবেদন কৰিব পাৰিব পোনপটীয়াকৈ sewasetu.assam.gov.in ৰ জৰিয়তে আবেদন কৰিব পাৰিব PRCৰ বাবে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তো বন্ধু বান্ধৱীসকল এই সন্দৰ্ভত আপোনালোকৰ মন্তব্য ভিডিঅ'টোৰ কমেণ্টত জনাব আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী খবৰটোলৈ এইবাৰ হিমন্ত বিশ্ব শৰ্মাই যুৱক যুৱতী আৰু মহিলাসকলক টকা দিব হিমন্ত চৰকাৰে হয় বন্ধু বান্ধৱীসকল যুৱক যুৱতী আৰু মহিলাসকলক টকা দিব কোন যুৱক যুৱতী আৰু মহিলাসকলে পোৱাৰ বাবে যোগ্য হ'ব সবিশেষ জনাইছোঁ ভিডিঅ'টো স্কিপ নকৰিব শীঘ্ৰেই অসমৰ 1 লাখ যুৱক যুৱতীক ৰাজ্য চৰকাৰে দিব 2 লাখকৈ টকা বিনা গেৰাণ্টিত অসমৰ যুৱক যুৱতীয়ে 2 লাখ টকা লাভ কৰিব লোন নহয় ৰাজ্য চৰকাৰে প্ৰদান কৰিব ধনখিনি যুৱক যুৱতীসকলৰ আত্মসংস্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ এই পদক্ষেপ মহিলাসকলৰ বাবে বৃহৎ ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই মহিলাৰ বেংকত টকা ভৰাই দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 30 লাখ মহিলাক প্ৰদান কৰিব 10,000কৈ টকা হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকেই শুনিছে 30 লাখ মহিলাক প্ৰদান কৰিব 10,000কৈ টকা আত্মসহায়ক গোটৰ মহিলাৰ বাবে জৰুৰী খবৰ আৰ্থিক অনুদান আগবঢ়াই নিজাকৈ ক্ষুদ্ৰ উদ্যোগ স্থাপনত সহায় কৰিব চৰকাৰে আত্মসহায়ক গোটসমূহক নতুন আঁচনিৰে সহায় কৰাৰ লক্ষ্য অসম চৰকাৰৰ তো বন্ধু বান্ধৱীসকল হিমন্ত চৰকাৰে যে এইসমূহ আঁচনি উলিয়াইছে এই আঁচনিসমূহৰ ওপৰত আপোনালোকৰ মন্তব্য ভিডিঅ'টোৰ কমেণ্টত জনাব আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী খবৰটোলৈ দহমেৰ পৰা লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা হয় বন্ধু বান্ধৱীসকল দহমেৰ পৰা আপোনালোকে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা দহমেৰ পৰা 5 লাখ টকা পৰ্যন্ত লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই ডাঙৰ ঘোষণা 5 লাখ টকালৈ বিনামূলীয়া চিকিৎসা লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে হয় বন্ধু বান্ধৱীসকল যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে তেওঁলোকে 5 লাখ টকাকৈ বিনামূলীয়া চিকিৎসা লাভ কৰিব ৰেচন কাৰ্ড দেখুৱালে প্ৰাইভেট হস্পিটেলৰো দিব লাগিব বিনামূলীয়াকৈ 5 লাখ টকাৰ চিকিৎসা সেৱা ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব এই সুবিধা তো বন্ধু বান্ধৱীসকল হিমন্ত চৰকাৰে যে এই 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা সুবিধা দিলে এই সন্দৰ্ভত আপোনালোকৰ মন্তব্য ভিডিঅ'টোৰ কমেণ্টত জনাব আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী খবৰটোলৈ এইবাৰ টেট পৰীক্ষাক লৈ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় বন্ধু বান্ধৱীসকল ৰণোজ পেগুৱে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে কি গ্ৰহণ কৰিছে সবিশেষ জনাইছোঁ ৰাজ্যত আৰু অনুষ্ঠিত নহয় মাধ্যমিক টেট হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকেই শুনিছে ৰাজ্যত আৰু অনুষ্ঠিত নহয় মাধ্যমিক টেট শিক্ষা বিভাগে অৱগত কৰিলে উচ্চ ন্যায়ালয়ে জাৰি কৰা নাই কোনো নিৰ্দেশনা হয় বন্ধু বান্ধৱীসকল কিন্তু শিক্ষা বিভাগে লোৱা সিদ্ধান্তৰ ওপৰত উচ্চ ন্যায়ালয়ে কোনো ধৰণৰ জাৰি কৰা নাই নিৰ্দেশনা তো বন্ধু বান্ধৱীসকল ভৱিষ্যতে মাধ্যমিক টেট অনুষ্ঠিত হ'ব লাগে নে নাই আপোনালোকৰ মন্তব্য ভিডিঅ'টোত কমেণ্ট কৰি জনাব তো আজিৰ ভিডিঅ'টোত এইখিনি খবৰ আছিলে যদি ভিডিঅ'টো ইনফৰমেশ্যন লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ খবৰ নিতৌ পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ